जाना अब डॉक्टर जा देने देने मेरे को में आयो रे मां साइज सा ना इमान ब्यूटीफुल কি নাম হয় তোমাৰ কি बोला তনশ্ৰী ৰাভা কিমান ক্লাছ পঢ়ি আছা ক্লাছ 2 তো ঘৰতে বনসা পূজা পাতি আছে তাৰপিছতে মানে সব ৰেডি হৈ গ'ল ইখিনি মই একো ৰেডি হোৱা নাই ওলাও নাই নৈবেদ্য হানি আব ভাবে আবনি মানে বিবনাং যি সাইজ খানে লাগিয়ে হাই কোনে একবার হাই কই দিনা হাই যি সাইজ নাই ভাবে জানি বিনা না বিচি যায় জেন্টুকা ফোনে লাই দেনি বলে জেন্টুকা ওয়াও সো গাইজ মই বাইদেউহঁতৰ ঘৰত যাওঁতে বাইদেউহঁতৰ ঘৰত মনসা পূজা হৈ আছিলে সো মনসা পূজাত আমি কি কৰিলে মই হেতুৱে আপোনালোকক দেখাম আজি এইখিনি আছে আমাৰ পুৰা মিঠাই মিষ্টি আৰু বুনিয়া বুজিয়া ইয়াৰ লগতে মিঠাই আছে আৰু সো চাৰ লগত এটুকে দিছে পূজা সময়ত আৰু এইখিনি মানে ভন্টিয়ে পুৰা যোগাৰ কৰি আছে ময়ো কৰিছোঁ কিন্তু মানে মই এতিয়া কেমেৰা লৈ আছোঁ আৰু গাইজ সো এইটোৱে আমাৰ ভন্টি সৰু ভন্টিজনী সো এইখিনি আটো এতিয়া প্ৰসাদ পুৰা ৰেডি কৰি আছে খোৱাবলৈ কাৰণে ইটো সাইড পুৰা এটা ৰুমত পুৰা প্ৰসাদটো মানে ৰেডি কৰিছে আৰু খাবলৈ কাৰণে এইখিনি মধুৰিআম আছে নাচপতি কুহিয়াৰ আম কঁঠাল এইখিনি সব গোটে খোপা আছে আৰু সো আপেল আঙুৰ এইবিলাকতো থাকে প্ৰসাদত কিন্তু মানে ইয়াত আম দিছে আকৌ কঁঠাল দিছে কল এইবিলাক সবখিনি সব আছে আৰু প্ৰসাদ এইনো বুট মগু এইবিলাক সব আছে আৰু এইখিনি আৰু হয় আছে এইটো ঘৰটো মই দেখাইছো আপোনালোকক মই যোনটো বাইহতৰ ঘৰত গৈছিলো হেতু ঘৰ সো লেফট সাইডত যে মহিলাসকলে যে বহি আছে হেতু আমাৰ নাম গাই আছে মন্দিৰৰ যোনটো মনসা মন্দিৰ নতুনকে বনাইছে হেতু মন্দিৰটো গাই সব নাম গাই আছে এইখিনি গুটে মহিলা খপাই সো মই নাম গোৱা একদম মানে ভাল লাগিছে আৰু একেবাৰে হৰে ৰাম 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 হৰে কৃষ্ণ কৃষ্ণ এইটো গীতটো এইটো নাম গোৱাটো এইটো মোৰ বহুত ভাল লাগে গাইস সো ইয়াত নাম গাই আছে অলপ শুনক আপোনালোকেও বঢ়িয়া একদম সো গাইস পূজা খতম হোৱাৰ পাছতে আমিও প্ৰসাদটো খালো ইয়াৰ লগতে আমি ক্ষীৰটো খাই আছো বায়ে একদম পূজা মন্দিৰত থাকি মানে বহুত ভোক লাগি আছিল সো এটো কাৰণে মই পায়সটো খুৱাই দিছো মোৰ ভাগৰটো তাৰছ আকৌ আমাৰ এইটো পোৱালিলি আছে নহয় এটা কিউট একেবাৰে তাকো আমি অলপমান খুৱাই দিছো ভোক লাগিব যে তাকো সো এটোৱে পূজাটো খতম হৈ গ'ল থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে